স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেলটোলৈ আৰু যি টেট কাম ৰিক্ৰুইটমেণ্টৰ যি এক্সামসমূহ হৈ গৈছিল আৰু তাৰে ফাইনেল ফলাফলসমূহ ঘোষণা কৰাৰ কথা আছিল অহা 17 অক্টোবৰ তাৰিখে। তাকে লৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ফেচবুক পোষ্ট কৰিছে অলপ আগতে। তেখেতে কি কৈছে চাওঁ আহক। তেখেতে কৈছে যে স্বচ্ছ আৰু নিকা নিযুক্তিৰ ক্ষেত্ৰত আমাৰ গতি অব্যাহত ৰাখি স্নাতক শিক্ষক অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ GT আৰু স্নাতকোত্তৰ শিক্ষক অৰ্থাৎ PGT অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ পৰীক্ষাৰ ফলাফল অহা 17 অক্টোবৰ অৰ্থাৎ আজি হ'ল আপোনাৰ 15 অক্টোবৰ, কাইলৈ দিনটো আছে। তাৰপাছতে আপোনাৰ 17 অক্টোবৰ পৰহিলৈ 2025 চনৰ তাৰিখে ঘোষণা কৰা হ'ব। মানে 17 অক্টোবৰ 2025 তাৰিখে ঘোষণা কৰা হ'ব ফলাফলসমূহ, যি ফাইনেল ফলাফল, কোনে চাকৰি পাব সকলোখিনি কথা গম পাই যাব আপোনালোকে। যদিহে আপোনালোক পাছ কৰি আছে, ধৰক ভাইভা দিছিল বা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল, তেওঁলোকে আশা কৰি আছে যিসকলে কমেণ্ট এটা কৰিব আপোনালোকে। আৰু যিসকলে ধৰক চাকৰিটো পোৱাৰ পাছতো ভিডিঅ'টো চাই আছে, তেওঁলোকে এটা কমেণ্ট কৰিব যে চাকৰিটো মই পালোঁ বুলি। তাৰপিছতে তেখেতে লিখিছে যে প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আগন্তুক উজ্জ্বল ভৱিষ্যতৰ বাবে মোৰ শুভকামনা জ্ঞাপন কৰিলোঁ। ঠিক এনেদৰে এটা পোষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ আগতে। আজি যিহেতু আপোনাৰ ADRE 4th গ্ৰেডৰো ৰিজাল্টসমূহ ঘোষণা কৰিলে, ফাইনেল ফলাফল কোনে চাকৰি পালে গম পালে সকলোৱে। চ' যদিহে কাৰোবাৰ বেয়া হৈছে বা আপোনালোকে ধৰক ৰিটেনত ভাল কৰিলে, ভাইভাটোত বেয়া হৈ গ'ল আপোনালোকে নিৰাশ নহ'ব। অহাবাৰলৈ যিহেতু আকৌ আহিব, তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামো আপোনালোকৰ হ'ব। হয়তো আপোনালোকৰ এইখিনি নিযুক্তি দিয়াৰ পাছতে এপ্লাইও প্ৰচেছ আৰম্ভ হ'ব। ধন্যবাদ। আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব।